हेलो एवरीवन अस्सलामु आलैकुम नमस्कार आपलोक सकलोके मोर यूट्यूब चैनेल स्वागतम जनाइছোঁ। आशा करिছোঁ आपनालोक सकलो बहुत बेছি भाले আছে। बर्तमान आमारो ভাল बेয়া মাজতে মানে এই কাৰণে কৈছোঁ যে মোৰ আজি যোৱা সোমবাৰে মোৰ নিজৰ জেঠাই ইন্তেকাল হ'ল। সেই কাৰণে ভিডিও বনাব পৰা নাছিলোঁ, দিয়াও নাই ভিডিও। ভাবিলোঁ আজি ভিডিওটো এনেকৈ আৰম্ভ কৰি আপোনালোককো কথাটো জনাই দিওঁ, কাৰণ আপোনালোক সকলোখিনি মোৰ ইউটিউবৰ এজন পৰিয়ালৰ সদস্য হয় আৰু ভাবিলোঁ সেইকাৰণে আপোনালোককো কথাটো জনাই দিওঁ। আজি যোৱা সোমবাৰে মোৰ জেঠাই ইন্তেকাল হ'ল। আপোনালোকে সকলোৱে দোৱা আৰু আশীৰ্বাদ কৰিব, তেওঁ যাতে জন্নত নসিব কৰে। মনটো ভাল লাগি থকা নাই, সেইবাবে ভিডিও একো বনাব পৰা নাই, দিবও পৰা নাই আৰু ভাবিলোঁ আজিও ভিডিওটো এনেকৈ আৰম্ভ কৰি দিওঁ। নাজানো কিমানখিনি ভিডিওটো বনাব পাৰোঁ, তথাপিও চাই যাবচোন ভিডিওটো একেবাৰে শেষলৈকে। যিমানখিনি পাৰোঁ দেখাই থাকিম, চাই যাব ভিডিওটো শেষলৈকে। ভিতৰৰ কাম বন কৰি হৈ গ'ল আৰু এতিয়া মই এইফালেও কাপোৰখিনি ধুইও ধুনীয়াকৈ মেলি ল'লোঁ। হেল্ল' এভৰিৱান, মই একেবাৰে ঘৰৰ সকলো কাম বন কৰি আজৰি হৈ গ'লোঁ আৰু এতিয়া একেবাৰে গা চা ধুই আহিলোঁ। ভাবিলোঁ এতিয়া ভাত বনাই লওঁ দুপৰীয়াৰ কাৰণে, অলপ ভাত বনামগৈ এতিয়া। দাইল বনালোঁ, বেঙেনা আলু উৰহি ভাজি বনাইছোঁ আৰু এইফালে চিকেনখিনি বনোৱা হৈ গ'ল। এয়া আমাৰ ভাজি ৰেডি হৈ গ'ল। হেল্ল' এভৰিৱান, এয়া আমাৰ বেটিহঁতে স্কুলৰ পৰা আহি পালেহি। হেল্ল' গাইজ, এতিয়া আমি বেটিহঁতক ধুৱাই মেলি লওঁ, তাৰপিছত আমি ভাত খাম, তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ। বাই বাই গাইজ। আমি ভাত পানী খাই সকলো আজৰি হৈ বাচন চাচন ধুই আহিলোঁ আৰু এতিয়া কাপোৰখিনিও শুকাই গ'ল। এয়া এতিয়া কাপোৰখিনিও ভৰাই লৈছোঁ। আপোনালোকক একেবাৰে এতিয়া মই সন্ধিয়া চাহকাপৰ সৈতে লগ পাইছোঁহি। এয়া এতিয়া বনাইছোঁ এইফালে মেগী আৰু এইফালে এয়া চাহ। তেন্তে বনাই লওঁ এতিয়া চাহকাপ। আমাৰ এয়া মেগী আৰু চাহ ৰেডি হৈ গ'ল। তেন্তে ব'লক আমি এতিয়া খাই লওঁগৈ। মেগী আৰু চাহ আমি এতিয়া খাই লওঁ। আমি চাহ খাই এতিয়া বেটিক অলপ পঢ়াব লৈছোঁ। এয়া পঢ়াই লওঁ বেটিক। বেটিহঁতৰ এই ফাইনেল এক্সাম পালেহি, অহা 24 তাৰিখৰ পৰা ফাইনেল এক্সাম আছে। আপোনালোকে সকলোৱে দোৱা আৰু আশীৰ্বাদ কৰিব।
পঢ়াৰ মাজতে আকৌ হেনো বোলে কিবা খাবলৈ মন গ'ল। আমি এতিয়া এয়া ফুচকা খাব লৈছোঁ। কি খাইছা? ফুচকা ফুচকা খাই বহুত ভাল লাগে ন? আৰু কোনে কোনে খাই ভাল পায় ফুচকা? চবে ভাল পায় গাইছ হয়নে? কমেণ্টত লিখিব বাৰু। বহুত ভাল লাগে ফুচকা খাই। হেল্ল' গাইজ। আজি ভিডিঅ'টো আমি ফুচকা খাই খাই শেষ কৰি দিছোঁ। আপুনি আমাৰ ভিডিঅ'টোক লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব প্লিজ। আৰু সকলোৱে আমাক আগুৱাই যোৱাত সহায় কৰিব, মৰম কৰিব। তেন্তে সকলো ভালে থাকক, সুস্থ হৈ থাকক। আকৌ এটা নতুন ভিডিঅ'ক আপোনালোকক লগ পাই আছোঁ। বাই বাই।